স্বামীয়ে ভাইৰেল কৰিলে পত্নীৰ অন্তৰংগ পিছত মানে মোক মেছেজ দি থাকে 50,000 টকাটো কেতিয়া দিবি ফোন কৰে। মোৰ এই আজিৰ ভিডিঅ'টো আপোনালোকে 5 মিনিট সময় দি ধৈৰ্য ধৰি প্লিজ শেষলৈকে ভিডিঅ'টো চাব মই ৰিকুৱেষ্ট কৰিছোঁ আৰু হাত জোৰ কৰি আপোনালোকক কৈছোঁ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক ছোৱালী মানুহৰ জীৱনটো কিমান কঠিন সেইটো ঘৰৰ মাক বাপেকেহে জানে আৰু সিহঁতৰ ফেমিলিয়ে জানে। কিমান কষ্টত ছোৱালীজনী ডাঙৰ দীঘল কৰিবলগীয়া হয়, কিমান কষ্টত ছোৱালীজনী ডাঙৰ দীঘল কৰি পঢ়াৰ শুনাৰ পৰা খোৱা লোৱাৰ পৰা জন্ম হেৰিৰ পৰা কিমান কষ্ট হয় আপোনালোকে এবাৰ ভাবি চাওক। আৰু সেই ছোৱালীজনী আন এখন ঘৰলৈ বিয়া দিব, তাৰপিছত সেই ছোৱালীজনীক সেইখন ঘৰত হাজবেণ্ডে অত্যাচাৰ কৰিব, মাৰধৰ কৰিব, যৌতুক বিচাৰি মানে অত্যাচাৰ কৰিব, তাৰপিছত অশ্লীল ভিডিঅ' ফটো কৰি ব্লেকমেইলিং কৰিব। এইবিলাক আচলতে সভ্য সমাজৰ মানে কোনো মানৱতাৰ মানে সেয়ে নহয় আৰু কি ক'ম আৰু ভাষা নাই মানে ক'বলৈ মোৰ এইবিলাক মানুহক। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গমেই পালে যে নিজৰ পত্নীৰ গুপ্তাংগৰ ফটো ভিডিঅ' ভাইৰেল কৰিলে এই মহান ব্যক্তিজনে। এইকাৰণে মহান বুলি কৰোঁ, এইবিলাক ভদ্ৰ সমাজৰ মুখাবিন্দা ভদ্ৰলোক নিজৰ পত্নীৰ গুপ্তাংগৰ অশ্লীল ভিডিঅ' অশ্লীল ফটো ভাইৰেল কৰিলে এই মানুহজনে। এই মানুহজনৰ মানসিকতা কিমান হ'ব পাৰে আপোনালোকে ভাবি চাওক, আৰু আপোনালোকে ভাবি কৰি তলত কমেণ্ট কৰি জনাওক। আৰু এইবিলাক মানুহক কি শাস্তি দিব লাগে আপোনালোকে নিজে ভাবক। পংখী সন্দিকৈ যিটো হত্যাকাণ্ড আছিলে আৰু সেই হত্যাকাণ্ডটোৰ লগত মানে একে ছেম ক'ব গ'লে ইয়াৰো, কাৰণ নিজৰ পত্নী যদি এনেকুৱা ফটো ভিডিঅ' ভাইৰেল কৰে তাৰ আৰু ইয়াৰ মাজত পাৰ্থক্য মানে একো নাই। সেইকাৰণে মই কৈছোঁ সিদিনা ভিডিঅ' এটাত যে পুলিচ প্ৰশাসনে হওক চৰকাৰে হওক মানে অতি শীঘ্ৰে এইবিলাক মানুহক মানে ফাঁচি দিব লাগে। এনেকৈ যদি 4-5টা মানুহক মানে ফাঁচি দিয়ে না, হয়তো তেতিয়া এইবিলাক অলপ মানে কমিব পাৰে। যদি ফাঁচি নিদিয়ে জেলত থৈ দিয়ে আনে অলপ মাৰপিট কৰি কিনে তাৰপিছত কিছু বেলত মানে ওলাই আহিব, তেতিয়াহ'লে মানে এইখন সমাজত এইখন অসমত মানে এইবিলাক মানে সদায়ে থাকিব, কেতিয়াও মানে এইবিলাক নিৰ্মূল নহয়। বাকী আপোনালোকৰ মতামতবিলাক জনাবচোন, তেতিয়াহে মানে ভাল লাগে মতামতবিলাক জানিলে আপোনালোকৰ। এনেকুৱা যদি সভ্য সমাজত মানুহবিলাক থাকে কি ক'ম আৰু ক'বলৈ ভাষা নাই এইবিলাক মানুহক। মানে এইবিলাক মানুহ জীয়াই থকাতকৈ মানে ক'ৰবাত গৈ কিনে মৰি যোৱা ভাল, হয়তো ছুইচাইড কৰি মৰক, হয়তো মানুহৰ হাততে মৰক। এইবিলাক মানুহ মোৰ হিচাপত ৰাইজক এৰি দিব লাগে ডাইৰেক্ট। নিজৰ যদি পত্নীৰ লগতে এনেকুৱা কামবিলাক কৰিব ধৰে, পংখী সন্দিকৈকে নিজৰ হাজবেণ্ডে কেনেদৰে ভদ্ৰ মানুহজনে যৌতুক বিচাৰি নিজৰ পত্নীক মানে অত্যাচাৰ কৰে। আপোনালোকে ভাবি চাওক কিমান ডাঙৰ কথা এটা, কিমান অপৰাধ এটা যৌতুক বিচৰাটো। আৰু তই যদি নিজে কৰিব নোৱাৰা, নিজে যদি কিনি আনিব নোৱাৰা, তেতিয়াহ'লে বিয়া পাতিব নালাগিছিল। আৰু ছাপ'জ কথা এটা কৈছোঁ, তোৰ যদি ভনীয়ে থাকিলে হয়, বিয়া যদি দিলি হয়, তাইকো যদি তেনেকুৱা অত্যাচাৰ কৰিলে হয়, যৌতুক বিচাৰি মাৰপিট কৰিলে হয়, অশ্লীল ভিডিঅ' হেৰি কৰিলে হয়, তেতিয়া তোৰ কেনে লাগিলে হয়। এতিয়া নিজৰ নাই চাগে, সেইকাৰণে সেই দুখটো তই বুজি পোৱা নাই। এতিয়া ছোৱালীজনীৰ মাক বাপেকেহে গম পায় যে সেইটো দুখ কিমান, কষ্ট কিমান। হয়তো তোৰ ঘৰত কোনো নাই চাগে ভনীয়েৰে, হয়তো সেইটো কাৰণে তই উপলব্ধি কৰা নাই, নহ'লে তই উপলব্ধি কৰিলি হয়। সেইকাৰণে এইবিলাক মানুহক মানে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। এই যৌতুক বিচাৰি ফুৰা মানুহবিলাকক, যৌতুক বিচাৰি অত্যাচাৰ কৰা মানুহবিলাকক কঠোৰতকৈ মানে কঠোৰ শাস্তি দিব লাগে। মানে লাংটা কৰি মানে পিটিব লাগে, একদম চুলি খুৰাই ধেমা বাজে কৰি কিনে ৰাইজৰ সমাজত মানে এৰি দি কৰি কিনে মানুহক পিটিব লাগে। এইবিলাক মানে মানুহৰ খাইতে নপৰে মোৰ হিচাপত। কোনখন সমাজত মানে জীয়াই আছে এইবিলাক মানুহ মানে ক'বই নোৱাৰোঁ। মানে এনেই আৰু ডিজিটেল ইণ্ডিয়া কৈ থাকিলে নহয়, মানে মানুহবিলাকো মানে ডিজিটেল কৰিব লাগে মোৰ হিচাপত। মানুহকনো কি ডিজিটেল কৰিব, নিজে যদি মানে কি নাভাবে, নিজে যদি চিন্তা নকৰে, নিজৰ যদি পত্নীকে মাৰে, আৰু সেইবিলাক মানুহৰ আৰু মানসিকতা ক'ত কিমান থাকিব পাৰে। আৰু মানুহক যৌতুক যিখিনি সক্ষম হয় মাক বাপেকৰ মানে সেইখিনিয়ে দিব পাৰে। তই যদি দাবী ধমকি দি যৌতুক বিচৰা, সেইটো মানে যৌতুক বিচৰা বুলি নকয়, সেইটো অপৰাধ তেনেকৈ দাবী ধমকি দিয়াটো। ছোৱালীজনীক মাক বাপেকে ঘৰৰ ফেমিলিয়ে যিখিনি পাৰে সক্ষম হৈছে সেইখিনি দিছে, সেইখিনি মানে সন্তুষ্ট হ'ব লাগিব। সিহঁতৰ যিখিনি সক্ষম আছে সেইখিনিয়ে দিব পাৰিব। তই তাতে সোণা কেজি খুজিলে, কিবা খুজিলে, সেইটো খুজিলে দিব নোৱাৰে ন। সিহঁতৰ মানে যিখিনি পাৰে সেইখিনি নিদিব, আৰু সেইখিনিতো সন্তুষ্ট হ'ব লাগিব। আৰু সেইখিনি তোক নিদিয়ে ন, সেইখিনি ছোৱালীজনীক দিছে। মোৰ মতে ছোৱালীজনীক ঘৰখনৰ পৰা ওলাই দিছে, ওলাই দিয়াৰ কাৰণে সেইখিনি ছোৱালীজনীক দিছে। তাত তোৰ মানে কোনো অধিকাৰ নাই, তোৰ ক'বলগীয়া একোৱেই নাই, কাৰণ তই নিজে কৰি নিজে খাব লাগিব। আৰু যদি তেনেকুৱা যদি কৰিব নোৱাৰা, বিয়া পাতিব নালাগে মোৰ হিচাপত, তেনেকৈ বৰলা হৈ থাক। ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টোত ইমানে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, আৰু সকলোৱে এনেকৈ ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰি শেষলৈকে চোৱা
কাৰণে চেষ্টা কৰিব আৰু আগলৈকে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে বাৰু আজিলৈ থেংক ইউ